হেল্ল' গাইজ, গাঁৱলীয়া ছোৱালী অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই কলা দালি বৰ থেকেৰা টেঙাৰে বনাব ওলাইছোঁ। যিহেতু বহুত গৰম পৰিছে, সেয়ে ভাবিলোঁ অলপ টেঙাৰ জোল বনাওঁ। তাৰপিছত ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মই কেনেকৈ বনাওঁ কলা দালি বৰ আৰু থেকেৰা টেঙাৰ জোল। সকলোৱে বনাব জানে, তথাপিও মই কেনেকৈ বনাওঁ সেইটো দেখুৱাব খুজিলোঁ আপোনালোকক। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব, আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন চাওঁ। কলা দালি বৰ বনাবৰ কাৰণে মই এইটো চাহৰ কাপ, ইয়াতে 1 কাপ লৈছোঁ কলাৰ দালি। এতিয়া মই এইটো আধা ঘণ্টাৰ বাবে তিয়াই থৈ দিম। এয়া মই মিক্সিত পিচি ল'লোঁ, আধা পিচা কৰি লৈছোঁ, গোটেই মিহি হ'ব দিয়া নাই। ইয়াতে মই বৰ বনাবৰ বাবে পিঁয়াজ কুটি থৈ দিছিলোঁ, মিহি মিহি কৰি। জলকীয়াৰ গুড়া অলপ দি দিম। হাঁহটো বহাই দিলোঁ। এয়া মোৰ তেল গৰম হৈ গ'ল, এতিয়া মই এইটো অলপ অলপকৈ এনেকৈ দি দিম। এইবাৰ মই লাহে লাহেকৈ উল্টাই দিম এনেকৈ। ইফালে মই পিঁয়াজ কুটি লৈছোঁ মিহি মিহিকৈ, আৰু থেকেৰা টেঙা লৈছোঁ 5 পিচ। তাৰপিছত আলু এটা বইল কৰি লৈছোঁ, আৰু পাঁচফোৰণ অলপ লৈছোঁ। এয়া মই কেৰাহী গৰম হ'ব দিছোঁ, আৰু ইফালে মোৰ বৰ ভাজি হৈ গ'ল, গৰম হৈ গ'ল। এতিয়া মই ইয়াতে পাঁচফোৰণ অলপ দি দিম, তাৰপিছত শুকান জলকীয়া দিছোঁ 2টা। কাটি লোৱা পিঁয়াজখিনি এয়া মোৰ পিঁয়াজ ভাজা হৈ গ'ল। এতিয়া বইল কৰি লোৱা আলুখিনি ইয়াতে মই দি দিম। এইখিনি অলপমান ভাজি পেলাই মই আলুখিনি ঢালি দিম। এতিয়া অলপ হালধি দি দিছোঁ। মিক্স কৰি পিচি লৈছিলোঁ আদা নহৰু জলকীয়া, সেইটো দি দিম। এতিয়া মই ইয়াতে পানী দি দিম। পানী নিজৰ জোখমতে দিলেও হ'ব। মই এইখিনি দি দিছোঁ। ইয়াতে মই থেকেৰা টেঙা কেইপিচো দি দিম। এয়া তাৰপিছত ঢাকনি মাৰি থৈ দিম। এতিয়া মোৰ আঞ্জা উতলি আছে। এতিয়া মই বৰখিনি ইয়াতে দি দিম।
যিসকলে বনাই খোৱা নাই বনাই খাই চাবচোন। গৰমত সঁচাকৈ খুবেই ভাল। এতিয়া মই আৰু অলপ টাইমৰ কাৰণে ঢাকনিটো দি থৈ দিম। এয়া মোৰ কলাত দালি বৰৰ লগত থেকেৰা টেঙা জোল হৈ গ'ল। এয়া চাব পাৰে। এয়া ইমান ধুনীয়া হৈছে, চাওকচোন আঞ্জাটো। এতিয়া আপোনালোকক দেখোঁ আমাৰ ঘৰতে ৰোৱা ভাতকেৰেলা অলপ ডাঙৰ হৈছে, চিঙো। এইবাৰ ভেন্দি কেইটামান লাগি আছে, তাকে ছিঙিম। এনে কেইটামান গুটি দি দিছিলোঁ, সেইকেইটাই হৈছে। এয়া চাব পাৰে। ইয়াতে থাকিলোঁ। দুটা, তিনিটা, চাৰিটা, পাঁচটা, সাতটা।